পৰিমাজনীও ইমান দেৰিলৈকে শুই আছা যে আজি মেট্ৰিকৰ ৰিজাল্ট দিব বুলি গম নোপোৱা নেকি? মা পাহৰিয়ে গৈছিলোঁ। হ'ব এতিয়া উঠা মুখ হাত ধোৱাগে আৰু মোবাইলটো চাওঁ ৰিজাল্ট দিলেই চাগে। 9টা বাজিবলৈ 15 মিনিটহে আছে। মোৰ কাপোৰ অলপ আছে মই ধুই লওঁগৈ, তুমি সোনকালে ফ্ৰেছ হৈ লোৱা। আজি মেট্ৰিকৰ ৰিজাল্ট দিব নহয়। চাগে দেই পাহৰিয়ে গৈছিলোঁ। টোপনিটো যে ইমান বেছি, কথাবোৰে জীৱনত আটাইতকৈ ডাঙৰ দেওনাখনৰ কথাই পাহৰি গৈছিলোঁ। মোৰ কথা বাদ দিছোঁ, প্ৰিন্সি ৰিজাল্ট কেনেকুৱা হয় জানো, তালৈ ফোন এটা কৰিব লাগিব এতিয়া। হেল্ল' প্ৰিন্সি। ৰিজাল্ট দিবই হ'ল। হা হয় নি? হ'ব তেতিয়াহ'লে মই গৈছোঁ ৰ তহঁতৰ ঘৰলৈ। মা মই গাটো ধুই লওঁ ৰ'বা, তাৰপিছত তুমি কাপোৰ ধুবা। আজি মোৰ পৰিমাজনী মেট্ৰিক। সঁচাকৈ তাইতকৈ বেছি চিন্তা মোৰে হৈছে আজি। ৰিজাল্ট জানো কিনো হয়, তাইতো খবৰেই নাই, শুই আছে। এতিয়া জগাতে গম পাইছে যে আজি ৰিজাল্ট দিব বুলি। মা ক'ত আছা? কি বোলে কৰি কি হ'লে হা, কিয় মাতি আছা? মা ৰিজাল্টটো পালোঁ, মই 30% 4টা লেটাৰ পালোঁ। ইমান ধুনীয়া নিউজ দিছা, ভাল লাগিছে দেই, মনটো বহুত ভাল লাগিছে আজি তোমাৰ এই ৰিজাল্টটো পাই। পাপাক ফোন এটা কৰি জনাই দিয়া। মা মই প্ৰিন্সিৰ লগত পাওঁগৈ দেই, তাই ৰিজাল্টটো হেনো পোৱা নাই। যোৱা, খালি সোনকালে আহিবা দেই, অলপ পিছত মানুহবোৰ আহিবই নহয়, তোমাক নাপালে আকৌ কথাটো বেয়া হ'ব। প্ৰিন্সি ঐ পুৰি, মোৰ ৰিজাল্টটো ওলোৱা নাই নহয় এতিয়ালৈকে। ৰ মই চাই দিছোঁ। তোৰ 5টা লেটাৰ আহিলে। কি সঁচাকৈ নেকি? মাই গড, মই ভবাই নাছিলোঁ মোৰ 5টা লেটাৰ পাম বুলি। থেংক ইউ পুৰি, তই আহি চাই দিয়াৰ বাবে। ইয়াত থেংক ইউ ক'বলগীয়া কি বিষয়টো আহিলে আকৌ? ফ্ৰেণ্ড মেন ন' থেংক ইউ ন' চৰি। অ'কে বাৰু হ'ব, এতিয়া ব'ল পাৰ্টি খাওঁগৈ। ব'ল। সেই দোস্তো, এইটো আমাৰ প্ৰিন্সিপ্ৰিয়াৰ 2য় খণ্ড হয়। আপোনালোকে টাইটেলটো দেখি ভাবিছে চাগে প্ৰিন্সিপ বা ঠিকে আছে, প্ৰিয়া নামটো কেনেকৈ আহিলে? একচুৱেলি মোৰ নামটো স্কুলত প্ৰিয়া হয় আৰু ঘৰত মানে পেট নেম পৰি। আৰু যিহেতু প্ৰিন্সি মোৰ গাঁৱৰে ছোৱালী আৰু আমি দুগৰাকী অন্তৰংগ বন্ধু, ইট মিনছ ক্ল'জ ফ্ৰেণ্ড, সেইকাৰণে তাই মোক পৰি বুলি মাতে। সেইটোৱে। বাকী ফ্ৰেণ্ডছ, আপোনালোকে আমাৰ এই প্ৰিন্সিপ্ৰিয়া ষ্টৰিটো চাই কেনেকুৱা পাইছে জনাবচোন। ফ্ৰেণ্ডছ, আপোনালোকে যদি আমাৰ এই প্ৰিন্সিপ্ৰিয়া ষ্টৰিটো চাই ভাল পাইছে, তেন্তে প্লিজ লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে থকা বেল আইকনটো টিপি থৈ যাব। আজিলৈ ইমানতে শেষ কৰিছোঁ। অহাকাইলৈ আপোনালোকৰ মাজলৈ এটা নতুন ভিডিঅ' লৈ আহিম। গতিকে এতিয়া বাই বাই, থেংক ইউ।